হেল্ল' গাইজ, আপোনালোক অলপ ভালে আছে। এয়া ৰাতিপুৱা আজি এয়া মাহ মিক্সিতে বটিলোঁ আৰু হালধি বটিলোঁ আৰু আমি গা ধোৱাৰ আগতে মই এনেকুৱাকৈ ৰাতিপুৱা কাম বন কৰি পেলাই লগাবলৈ লৈছোঁ। সকলোকে বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ। হেপী ৰঙালী বিহু। আৰু এয়া ধুনীয়াকৈ লগাই লওঁ। মই মিক্সি অকণমান পানীয়া কৰি লৈ লৈছোঁ আৰু ছোৱালীয়ে হালধি এয়া লগাব, তাই নিজে লগাব। অকণমান দেখুৱাই দিলোঁ, চাচোন লগাইছে। আমাৰ যিহেতুকে গৰু ছাগলী নাই, মানুহে হালধি লগালোঁ আৰু ছোৱালীয়ে লগোৱা হৈ গ'ল। হালধি মুখত লগালে, গাত লগালে। আকৌ ভাইটি আহিলে, মানে বিহুৱান লৈ আহিছিলে আৰু কিবা কিবি বস্তু আহিছে। এয়া চজিনা, যিহেতুকে আজি চজিনা মানে খাব লাগে আৰু ইয়াতে পিঠাও আনিছে, মায়ে দি পঠাইছে। কি আনিছে বাৰু এয়া দেখাইছোঁ মই, মিঠাই আৰু এয়া কলডিল, কল পচলাও বুলি কয়, কলডিল বুলিও কয়। যিহেতুকে আজি খাব লাগে, এইখিনিও আনিছে, আমাৰ নাই যিহেতু। আৰু লগতে চাৰ্ফ চাবোনো আনি দিছে, নিয়ম যিহেতুকে দিয়া। এয়া চাৰ্ফ চাবোন আৰু চিৰা, মিঠাই এনেকুৱাকৈ আনিলে। আৰু এয়া ছোৱালী মাহ ঘঁহিব চুলিত। তাই যিহেতুকে ডাঙৰ হৈছে, মোক মানে দিব নিদিয়ে, তাই নিজে দিয়ে আৰু এনেকুৱাকৈ লগাই দিয়ে, নিজে নিজে লগাইছে। আৰু মায়ে আনে এয়া পিঠা, তিল পিঠা, নাৰিকলৰ পিঠা, তেল পিঠা। মই বনোৱা নাই, মায়ে দি পঠালে। আৰু হাজবেণ্ডে মানে যা যোগাৰ কৰি আছে, মানে ভাত বনাবৰ বাবে। আৰু এয়া মাছ, ভকুৱা মাছ হয়। মই ধুনীয়াকৈ ধুই পখালি ফ্ৰিজত ৰাখি দিলোঁ। আৰু লগতে চিকেনো আনিছে, চিকেনখিনিও মই ধুই ল'লোঁ। আৰু এয়া দুপৰীয়া সময়ত এয়া আম আৰু শুকুতা আমি খাবলৈ ল'লোঁ। শাহু মায়ে বনালে এনেকুৱাকৈ, আৰু গোটেইবিলাকে এয়া খাব বহি গৈছে পূৰা একদম ৰ'দত। শহুৰ দেউতা গোটেইবিলাক আৰু আকৌ আহিলোঁ খাই বৈ। এয়া জেতুকা ধুনীয়াকৈ ধুই ল'লোঁ, জেতুকাৰে হাতত লগাম। মিক্সিৰ জাৰটোতে লগালোঁ আৰু পাতাত বটা নহ'ল, পাতা যিহেতুকে মানে বাৰীত আছিলে, আমাৰ ইফালে নাছিলে কাৰণে মানে এনেকুৱাকৈ মিক্সিতে মানে বটি ল'ম আৰু মই। আৰু এয়া পেষ্ট হৈ গ'ল। মই অহাকালি দেখুৱাম আৰু জেতুকাখিনি লৈ। আজিলৈ ইমানেই আছিলে, বাই।